আপোনাৰ নামটো কি? ৰিতেশ দাস। গাঁওখনৰ নাম কি? খিংখিং। আপোনাৰ ইয়াত জিকা কি বিঘা লগালে? মই 1 বিঘা লগাইছোঁ। 1 বিঘা। এতিয়া তৰমুজ আছে। আপোনালোকৰ চৰকাৰে কিবা টেক্স কাটে নেকি? পানীৰ টেক্স কাটে। মানে কিহৰ হিচাপত? এইটো মানে যে মাটিৰ যে ইৰিগেশ্যন পানী যিটো পায় এডুকেশ্যন মানে এণ্টিনালা মাহত কিমানকৈ দিব লাগিব বছৰত? মাহে মানে এইটো মানে কিমানকৈ লৈছোঁ এইটো ভুলি গ'লোঁ মই। আমি ইৰিগেশ্যন আছে থাকিলে মানে ইৰিগেশ্যনৰ পৰা আমি পানী নাপাওঁ, পানী নিদিয়ে। এইটো মানে এনেকুৱা হৈছে যে আমাৰ ইয়াতে বৰষুণো নাই আৰু পানীৰ কাৰণে মই হুণ্ডা কিনিব লগা হ'ল। হুণ্ডা দি পানী নোলায় তলৰ পৰা। আৰু যিমান সোনকালে পাৰে অসম চৰকাৰে মানে আমাক পানীটো যোগান কৰি দিয়ে। অসম চৰকাৰৰ তাকে বোলে আমি অসম চৰকাৰক মানে অনুৰোধ কৰিছোঁ যে পানী লাগে, যাতে যিমান সোনকালে পাৰে ইমান সোনকালে দিয়াটো আমাৰ কাৰণে ভাল হ'ব। নহ'লে খেতিটো বচাবৰ কাৰণে হয়। আমি ইয়াত আহি পেলাই দেখিছোঁ ৰাইজে মই ইয়াত ৰাইজৰ লগত কথা পাতিছোঁ। ৰাইজে এই চাক একেবাৰে শুকান মাটিত বহি পেলাই ৰাইজে মূৰকৈ পেলাই হাত দি বহিবলগীয়া হৈছে, কিয়নো ইয়াত পানী পাবলগীয়া আছিলে সময়ত পানী পোৱা নাই। সেইকাৰণে